নাৰ্ছবিলাকে কোপাটি দিছে বুলি কৈছে কোপাটি দিয়াৰো নিয়ম আছে হা কোপাটি যে আজি আমি লাজ নকৰোঁ মিন্স হোৱাৰ 10-15 দিনত কোপাটি কোনো নিদিয়ে য'তে খুদক কোনো নিদিয়ে মিন্স হোৱাৰ 3-4 দিনৰ পিছত দিয়ে 5-6 দিনৰ পিছত দিয়ে হাজবেণ্ড আছে নাই হাজবেণ্ডত গৈছে নাই এইবিলাক কোটাই সোধে এই কেনেকুৱা কোপাটি দিব পাৰিলে মিন্স হোৱা নাই ওপৰত ৱাছ কৰিলে লগে লগে কোপাটি দি দিলে এইবিলাক নহয় এইবিলাক কি মানুহ একদম পাৰে জিন্দা জিন্দা মাৰি দিয়া এইবিলাক মেনচে হোৱা নাই এটা চৰকাৰী বুলি এনেকুৱা মানুহ মাৰিব নালাগে নহয় কিবা সুগাৰ টুগাৰ টেষ্ট কৰা নাই যেতিয়া মানুহটো চিৰিয়াছ হৈ গৈছিলে মেডিকেলত এম্বুলেন্স আহি গৈছে তেতিয়াহে সুগাৰ দৌৰাদৌৰিকে টেষ্ট কৰিছে এন্তে তেতিয়া ডক্টৰ আহিছিলে নাই ডক্টৰটো আছে চাগে আমিও ইমানকে গম নাপালো ডক্টৰ আহে মানে চোৱা মিলা কৰাই নাই হেঁতৰ হিচাপত মইতো নাই এতে আছে মানে আমিও মানে যিনা চিৰিয়াছ হৈছে চোৱা মিলা কৰাই নাই হেঁতে দৌৰা দুপাৰ লৈ যা কৈ আছে ফটককে উন্নলেছ মাতি দিলে তেতিয়াহে লৈ যা আৰু সুগাৰৰ টেষ্ট কৰিছে তেতিয়াহে হাই হৈছে বুলি কৈছে আগতে কৰিব লাগিছিল সুগাৰ টুগাৰ আগতে মানে একো টেষ্ট কৰা নাই খালি হেঁতে ৱাছ কৰিব লাগে টেবলেট খুৱাইছে ৱাছ কৰাইছে ৱাছ কৰাৰ লগে লগে মানে ওলাই অহাৰ লগে লগে আমি চবে জানো আমি মাইকী মানুহ আমাৰ এইবিলাক ফেচিলিটি চলি থাকে আমি চবে জানো আমি ৱাছ কৰা আমি নাৰী গোটেই জানো নাৰীবিলাক গোটেই জানো আমি আমাক জাষ্টিছ লাগে ৱাছ কৰিব লাগিছে ৱাছ কৰাৰ সময়ত গিৰেকৰ চাইন লাগে না নালাগে লাগে গিৰেকজনক খুটা নাই আশা বাইদেউজনক খুটা নাই কাকো নুখুটাকে এনে বিনা পাৰ্মিশ্যন কেনেকুৱাকৈ ট্ৰিটমেণ্ট কৰিব পাৰে এইটো আমাক জাষ্টিছ লাগে যাহাতে এনেকুৱা ঘটনা আৰু দ্বিতীয় নঘটে কাৰো লগত সেইটো কাৰণে আমাক জাষ্টিছ লাগে মানুহজনীৰ নাম কি মানে যোনে ঢুকালে নুমলী বসুমতাৰী তাৰ গিৰেকৰ নাম আছিলে শংকৰ বসুমতাৰী ঘৰত নাই তাৰ ঘৈণীকে আহি পেলাই ট্ৰিটমেণ্ট কৰিব আহিলে তথাপিতো গিৰিকক খুটিব লাগে নে নালাগে গিৰিকতো খুটিব লাগে পাৰ্মিশ্যন ল'ব লাগে আৰু গিৰিকক নুখুটিলেতো আশা বাইদেউজনক খুটিব লাগে ওচৰত সেইটো আমাক জাষ্টিছ লাগে এনেকুৱা কেতিয়াও নহ'ব আমাক জাষ্টিছ লাগিব কিহৰ কাৰণে সিহঁতলোকে ৰং ট্ৰিটমেণ্ট কৰিলে সেইটো কাৰণে আমাক জাষ্টিছ লাগিব ধন্যবাদ কি হৈছিল দাদা ঘটনাটো নমস্কাৰ মোৰ নামটো নিৰ্মল বসুমতাৰী মই বালিপুঙৰ বাসিন্দা হয় যোৱাকালি আমাৰ ভাই বোৱাৰীজনে তাৰ গাত মানে মাসিক এমচিটো 10-12 দিন লেট হোৱাৰ কাৰণে চাইডৰ কি হয়তো চিএইচিত আহিছিলে দেখাবৰ কাৰণে অহা সময়ত ডক্টৰ আৰু নাৰ্ছে কোনো তাৰ গিৰেকৰ পাৰ্মিশ্যন নোলোৱাকৈ আৰু আশা কৰ্মীজনক পাৰ্মিশ্যন নোলোৱাকৈ সিহঁতক ট্ৰিটমেণ্ট কৰিছে টেবলেট দুটামান খুৱাই পেলাই তাক ৱাছ কৰি দিছিল বাচ্চা আছিল মানে পেটত বাচ্চা আছে বুলি কৰিলে সিহঁতে মানে চেকআপ কৰিব আহিছিলে যেতিয়া আছে বুলি কৰি দিলে সিহঁতে চেকআপ ৱাছ কৰাৰ পাছত তাৰপিছত কোপাইটো সোমালে বুলি তাৰপিছত কি হয় এইটো বেছি চিৰিয়াছৰ কাৰণে সিহঁতে মানে চেলেন দি পেলাই ইয়াত নোৱাৰাৰ কাৰণে সিহঁতে তেজপুৰত কনকলতাত এফআই কৰি দিলে তাৰপিছত তাত যোৱাৰ পাছতো তাত ডাক্তৰৰ ট্ৰিটমেণ্ট পোৱা নাই নাৰ্ছবিলাক চাই আছিলে বুলি তাৰপিছত আকৌ তেনেকৈ থাকি পেলাই ৰাতিপুৱা 4টা বজাত মানুহজনী আজি ঢুকাইছে আপোনালোকে কি এতিয়া থানাত কেছ দিব আহিছে আমি থানাত কেছ দিব আহিছোঁ মেডিকেলৰ ডক্টৰ নাৰ্ছবিলাক গাফিলতিৰ কাৰণে আমাৰ বোৱাৰীজনী ঢুকালে তো কিয় মানে সিহঁতে অকণমান ভালকৈ চাব লাগিছিলে আৰু তাৰ গিৰিকৰ পাৰ্মিশ্যন ল'ব লাগিছিলে আৰু আশা বাইদেউ কৰ্মীজনৰ পাৰ্মিশ্যন ল'ব লাগিছিলে ডাঙৰ মানুহজনৰ পৰা পাৰ্মিশ্যন ল'ব লাগিছিলে বিনা মানে উইদাউট পাৰ্মিশ্যনত মানে সিহঁতে ট্ৰিটমেণ্ট কৰাৰ কাৰণে ৰং ট্ৰিটমেণ্টৰ কাৰণে আমাৰ বোৱাৰীজনী এনেকুৱা মানে ঘটনা হ'ল কোনে কৰিছিল কোন ডক্টৰে কৰিছিল আমি ডক্টৰৰ নাম নাজানো 3টা নাৰ্ছ আছিলে বুলি আমি টাইমটো হ'ল ঠিক দিনৰ 1টাৰ পৰা 2টা বজাৰ সময়ত হৈছে সেইখিনি ঘটনাটো ডক্টৰৰ আমি নাম নাজানো নাৰ্ছৰ নাম নাজানো এতিয়া আমি থানাত এজাহাৰ দিবৰ কাৰণে আহিছোঁ যাতে পিছত বাৰু তেনেকুৱা নহয় জাষ্টিছ পাব লাগিব আপোনালোকে এই যে ঘটনাটো হস্পিটেলত যি চিনিয়ৰ ডক্টৰ আছে ডেপুটি চুপাৰিণ্টেণ্ডেণ্টক জনাইছে নে বাইদেউজনী যিজনী বাইদেউ আছিল চাইডৰ হস্পিটেলত জনাইছিলে আমি একো জনোৱা নাই জনোৱা তো আমি আহিছিলে 1টা বাজি মানে মেডিকেলত তাৰপিছত 1টা বাজি আহোঁতে 2টা বাজিত এতিয়া কিবা অলপ টাইম থাকি কিনি তাক দাৱাই দিলে দাৱাই খাব কি হৈছিল বুলি কৈছিল মানুহজনীৰ মানে ৱাছ কৰিব আহিছিলে ৱাছ কৰিব আহিছিলে তাৰপিছত ৱাছ কৰিব আহোঁতে মানে তাক দাৱাই খাব মানে পেটত বাচ্চা আছিলে আছিলে কেইমাহ হৈছিল
সেই মানে 1 মাহ এনেকুৱা হৈছে নেকি। অঁ তাৰপিছত এইটো খোৱালে, দাৱাইটো খোৱালে, তাৰপিছত দাৱাইটো খুৱাই কিনি আধা ঘণ্টা বহিব দিলে, আধা ঘণ্টা বহিব দি কিনি তাৰপিছত তাক মাতি কিনি ভিতৰত লৈ গ'লে, ভিতৰত লৈ কিনি তাৰপিছত কি কৰিলে ছাৰ কপাটি লগালে কৈছে, তাৰপিছত ৱাছ কৰা নাই মানে ক'লে আহি কিনি ৱাছটো ইয়াৰ কিবাটো টেষ্টটো কম আছে এনেকুৱা ক'লে, তাৰপিছত টেষ্ট কম আছে না ক'লে, তাৰপিছত আহোঁতে ছোৱালীটো ওলাই আহিলে ভিতৰৰ পৰা, ওলাই আহোঁতে ছোৱালীটো পৰি গ'লে, ফিট হৈ গ'লে, ফিট হওঁতে মানে তাক ধৰি কিনি ৰুম ভিতৰত লৈ গ'লে, শুৱাই থ'লে, শুৱাই থওঁতে তাৰপিছত অলপ টাইম থাকি কিনি মুঠিৰ পৰা কিবা কৰিলে, হাগিলে, বমি কৰিলে, তাৰপিছত ইয়াক এনেকুৱা কৰোঁতে হোচেই নাই, ছোৱালীটোৰ পৰা হোচেই নাই। তাৰপিছত এনেকুৱা কৰোঁতে তাক চিলেন দিলে, এইফালে এটা দিলে, এইফালে এটা দিলে, দুইফালে দিলে চিলেনটো। তেওঁতো কৈছে ইয়াত টেষ্ট নাই, টেষ্টটো কম আছে, 5 পইণ্টহে আছে, তাক কিবা ব্লাড দিব লাগিব এনেকৈ কৈছে, তাক লৈ যাবি টেষ্ট কৰোঁ এনেকৈ কৈছে আৰু। তাৰপিছত ইয়াত তাৰপিছত মই ঘৰৰ মানুহবিলাক ফোন কৰিলোঁ, মই ইয়াত বেছি ফোন কৰোঁতে তাৰপিছত ছোৱালীবিলাক আহিলে, ঘৰৰ মানুহকেইটা আহিলে, আহি কিনি কৈ আছে আমাক ইয়াত লৈ যায়, ইয়াত থ'ব নালাগে, লৈ যায়, শংকৰলৈকে লৈ যাওক এনেকৈ কৈছে। তাৰপিছত ইয়াত পইচাটো খুজিলে, ৱাছ কৰাটো পইচা দিয়ক এনেকৈ কৈছে আৰু। কিমান পইচা খুজিছিলে? 2500 খুজিছিলে। কোনে খুজিছিলে? এই নাৰ্ছে খুজিছিলে। কেইজন আছিল নাৰ্ছ? 3জন আছিলে। ডক্টৰ কোন আছিল? ডক্টৰটো নামটো চিনি নাপাওঁ মানে, নামটো নাজানে মানে, চিনি পাওঁ। ডক্টৰ আছে? তাৰপিছত মই এনেকুৱা 2500 কৈছে, 2500 কিয় লাগে, 2500 ইমান ল'ব নালাগে, এইটো 1 মাহহে কিবা। তাৰপিছত এনেকুৱা কওঁতে মানে কৈছে কি এইটো ভাত খেলা নিচিনা পাইছে নেকি এনেকৈ কৈছে আৰু সিহঁতে, মানে নাৰ্ছে আপোনালোকক গালি পাৰিছে আৰু খেলা নিচিনা পাইছে নেকি এনেকৈ কৈছে। তাৰপিছত এনেকৈ কওঁতে মই কৈছে কি তেতিয়া 2000 লৈ লওক, কৈখিনি 2000 দি দিলোঁ। তাৰপিছত 2000 লওঁতে তাৰপিছত এনেকৈ কওঁতে তাৰপিছত আৰু কৈ থাকিলে ইয়াত হ'ব নালাগে, ইয়াক লৈ যা, সকলোকে লৈ যা, ইয়াক টেষ্ট দিব লাগে এনেকুৱা আছে। ক'ত টেষ্ট দিব লাগে বুলি লাগিছিল? টেষ্টবোৰক মানে 2000 টকাটো নাৰ্ছে লৈছে, ল'লে। মানে ডক্টৰো আছিল লগত? ডক্টৰটো মানে আছেনে নাই মানে দেখা নাই, ডক্টৰটো ভিতৰত আছে নেকি, দেখাই দিয়া নাই। তাৰপিছত ইয়াক লৈ যায় কৈছে। তাৰপিছত আমি আহিলে, গাড়ীটো মাতিলে, এম্বুলেঞ্চটো মাতিলে, তাৰপিছত মাতিলে কৈছে আৰু যোৱা সময়ত ইয়াত তেজপুৰ যাইখিনি কিবাবিলাক ডাক্তৰবিলাক নকবি, ইয়াত ৱাছ কৰিছে কৈখিনি ক'ব দিয়া নাই আমাক, ক'ব দিছে আৰু। কোনে ক'ব দিয়া নাই? ডাক্তৰ নাৰ্ছবিলাকে ক'ব দিয়া ক'ত আমাৰ ইয়াত কৰিছে বুলি ক'ব? ইয়াত মানে ৱাছ কৰিছে বুলি তাক ক'ব দিয়া নাই আৰু। মানে তেজপুৰত আপোনালোকে ইয়াত ৱাছ কৰিছে বুলি ক'ব নালাগে বুলি কৈছে? মাথাক ঘূৰাইছে, এইটোহে মাত্ৰ কবি এনে কৈছে আৰু। এইটো মানে তাৰপিছত মোক কৈছে বোলে, ইয়াৰ কৈছে বোলে লৈ যাব নালাগে কৈ আছিলে মানে। ইয়াক মানে আমি মা আৰু ইয়ে আছিলে না সৰু বাটৰ পৰা, তাৰপিছত মানে ইয়াক লৈ যাব নালাগে আৰু তহঁতে মা বিটি যা কৈ আছিলে, ইয়াক লৈ যাব নালাগে আৰু গোন্ধাইছে, ইয়াক পঠিয়াই দিয়ে বাৰে দুজনী নাচে মোক কৈ আছে পঠিয়াই দিয়ে বুলি কিনা। আকৌ এইটো এম্বুলেঞ্চ ফোন কৰিছিলে না বাইদেউ এগৰাকী, ময়ো ইমান নাজানো। তাৰপিছত তাই সুধিছিলে এম্বুলেঞ্চৰ পৰা, সেই পেনৰ পৰা ফোন কৰি পিনে সুধিছিলে কি পেচেণ্টটো প্ৰেগনেণ্ট আছে নেকি কৈছে। তাই তেতিয়া ক'ব কাৰণে মানা কৰিছে প্ৰেগনেণ্ট নহয় বুলি কিনা, এইটো মানে টেষ্টৰ কাৰণে হৈছে বা কিবা এনেকুৱা ক'লে আৰু। সেইটো কোনে ইয়াৰ পৰা নাৰ্ছে কৰি পঠাইছে? কৈছে আৰু এনেকুৱাই মানে ইয়াকো লৈ যাব দিয়া নাছিলে আমাক, মা বিটি। মই কৈছোঁ মোৰ সৰু বাচ্ছা আছে তো এইটো যাবই লাগিব আৰু মা যাব লাগিব, তথাপিও 2-3বাৰ কৈ আছিলে যাব নালাগে, লৈ যাব নালাগে। কিয় কি সৰু বাটৰ পৰা জানে যে কথাবিলাক কেনেকুৱা কি হৈছে, মানে ৱাছ কৰিম বুলিয়ে লৈ আনিছে আৰু ৱাছ কৰিম বুলিয়ে ৰুমত লৈ গৈছে আৰু ৱাছ কৰিম বুলিয়ে টেবলেট 2টাও খুৱাইছে আৰু 140 টকাও পইচা লৈছে চাফা কৰাৰ কাৰণে। আচ্ছা। আৰু 2500 টকা খুজিছিলে ন, তাৰপিছত 2500 নোৱাৰো দিবৰ কাৰণে কমকৈ ল'ব, 1800 টকা ল'ব কৈছে। তেতিয়া কৈছে সিহঁতে কি ভাত চব্জি খেলা নিচিনা পাইছোঁ নেকি, সিহঁতে ধেমালি পাইছোঁ নেকি বুলি কিনা মানে জবৰদস্তি কৰিছে আৰু মানে জবৰদস্তিকে 2000 টকা ল'লে তথাপিও, আৰু চাফা কৰা 140 টকা ল'লে। আৰু মানে তাৰপিছত কিমান সময়ত মৰিছে মানুহজনী? ৰাতিপুৱা 4টা বাজি। 4টা বজাত আপোনালোক আছিলে হস্পিটেলত তেতিয়া?